হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বিষয়ে। মই যোৱাকালি এটা ভিডিঅ' বনাই আপোনালোকক স্পষ্টভাৱে ইনফৰমেশ্যন দি দিছিলোঁ যে এই যিটো আপোনালোকে এক্সাম দি আহিলে আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0, যাৰ এক্সামটো অনুষ্ঠিত হৈছিল 2024 বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত টোটেল 5টা ফেজত সেৱাৰ তৰফৰ পৰা তেওঁলোকে এক্সামটো অনুষ্ঠিত কৰাই শেষ কৰিছিল। আৰু এই যি 5টা ফেজত এক্সামটো অনুষ্ঠিত হৈছিল, এই 5টা বিভাগৰ যিকোনো এটা বিভাগত যদি আপোনালোকে এক্সামত অৱতীৰ্ণ হৈছিল, এই এডিআৰই 2.0 যিকেইটা বিভাগত তেওঁলোকে এক্সামটো পাতি কমপ্লিট কৰিছে, এইকেইটা এক্সামৰ ৰিজাল্ট আহিব আপোনালোকৰ 2025 বৰ্ষৰ 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি 10 মাৰ্চৰ ভিতৰত আপোনালোকে এই টোটেল 5টা বিভাগৰ যে এক্সামটো অনুষ্ঠিত হৈছে, এই 5টা বিভাগৰে ৰিজাল্ট পাব বুলি আপোনালোকে 100% কনফাৰ্ম হৈ থাকক। যোৱাকালি ৰাতি ফেচবুক লাইভত আহি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে যে এই যিটো এডিআৰই 2.0 আছে, তাতে আপোনালোকৰ গ্ৰেড 3 হ'ব পাৰে, গ্ৰেড 4 হ'ব পাৰে, গ্ৰেজুৱেট লেভেল হ'ব পাৰে, এক্সট্ৰা যিটো ড্ৰাইভাৰৰ এক্সট্ৰা ভেকেঞ্চি আছিল, গোটেইখিনিৰ ৰিজাল্ট আপোনালোকৰ অহা 7 মাৰ্চৰ ভিতৰত আহিব বুলি CM ছাৰে যোৱাকালি ফেচবুক লাইভত আহি অসমীয়া হেজাৰ হেজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ অৰ্থে এই কথা ঘোষণা কৰিছে যে 7 মাৰ্চৰ আগতে আপোনালোকে 100% কনফাৰ্ম ৰিজাল্ট পাবলৈ গৈ আছে। এই যিটো এডিআৰই 2.0 যিটো এক্সামত আপোনালোকে অৱতীৰ্ণ হৈ আহিলে, এতিয়াও আপোনালোকে লাগাতাৰ প্ৰশ্ন সুধি থাকে যে দাদা কাট অফ কিমান যাব, কাট অফ কিমান যাব। চাওক, ধৰক আপোনালোকে 135 নম্বৰৰ গ্ৰেড 4ত এক্সামত অৱতীৰ্ণ হৈ আহিলে বা এক্সামটো আপোনালোকে দি আহিলে, তাতে যদি 120 কাট অফ যায়, তাকো আপোনাৰ লগত কোনো ক'ব লগা নাই। আৰু যদি আপোনালোকৰ 60 কাট অফ যায়, তাৰ পিছতো কিন্তু আপোনালোকৰ লগত কোনো ক'ব লগা নাই। ইয়াৰ কাৰণটো মই এই কাৰণে কৈছোঁ যে আপোনালোকৰ যদি 120 কাট অফ যায়, তাৰপিছত আপোনালোকৰ ছেকেণ্ড যিটো প্ৰচেছ আছে, অৰ্থাৎ কি 135 নম্বৰৰ কাৰণে আপোনালোকে এক্সামত অৱতীৰ্ণ হৈ আহিলে, ইয়াৰ লগত আৰু 15 নম্বৰ আপোনালোকৰ এড হৈ যাব, অৰ্থাৎ কি টোটেল 150 মাৰ্কৰ তৰফৰ পৰা আপোনালোকৰ ফাইনেল কাট অফটো আহি যাব। এতিয়া কথাটো হ'ল কি যে কোনোবাই যদি 135 নম্বৰৰ ভিতৰত 110 পাইছে, কিন্তু সেইজন ল'ৰা বা সেইজন ছোৱালীয়ে যদি ভাইভা টেষ্টত যায় কেৱল মাত্ৰ 5 নম্বৰ পাবলৈ সক্ষম হয়, তেতিয়াহ'লে তাৰ টোটেল মাৰ্ক হৈ যাব 115। আৰু যদি কোনোবা এজন বেলেগ ল'ৰা বা বেলেগ ছোৱালীয়ে যদি 100 পাবলৈ সক্ষম হৈছে, কিন্তু সেইজন ল'ৰা বা সেইজন ছোৱালীয়ে ভাইভা টেষ্টত যায় 15 নম্বৰৰ যে আপোনালোকৰ ভাইভা টেষ্ট হ'ব, এই 15ৰ ভিতৰত 15 পাবলৈ সক্ষম হ'ব, তেতিয়াহ'লে এই কম নম্বৰ পোৱা ল'ৰা বা ছোৱালীজনীও কিন্তু সেই একে 115 নম্বৰ হৈ যাব। আপোনাৰ কাৰণে ছেকেণ্ড যিটো অপশ্যন আপোনালোকৰ হ'বলৈ গৈ আছে, যিটো আপোনালোকৰ ভাইভা টেষ্ট, এই ভাইভা টেষ্টটো আপোনাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। বহুত এনেকুৱা অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে কৈ আছে যে সেই মোৰ নাম ৰিজাল্টত নাহে, মই কিয় আগন্তুক যি ভাইভা টেষ্ট হ'ব ইয়াৰ কাৰণে মই কিয় চেষ্টা কৰিম। চাওক, আপোনালোকে যদি 60 পায় বা 70 পায় ফেইল কৰে, আপোনালোকৰ লগত কোনো ক'ব লগা নাই। কিন্তু যদি আপোনালোকে এই 70 পাই কিবা কাৰণে নাম আহে আৰু ছেকেণ্ড ষ্টেপ যিটো আপোনালোকৰ ভাইভা টেষ্ট হ'ব, এই ভাইভা টেষ্টত যাই যদি আপোনালোকে ফেইল কৰিব লগা হয়, ইয়াতকৈ আৰু দুখৰ কথা আপোনাৰ জীৱনত একোই হ'ব নোৱাৰে। ধৰক আপোনালোকে ভাইভা টেষ্টৰ কাৰণে দিনী ৰাতি প্ৰিপাৰেশ্যন কৰিলে, কিন্তু আপোনালোকৰ ৰিজাল্টত নাম নাহিল, তাৰপিছতো কিন্তু এই যে ভাইভা টেষ্টৰ কাৰণে যে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব, এই বস্তুটো এইবাৰ নহ'লেও এডিআৰই যিটো আপোনালোকৰ 3.0 অতি শীঘ্ৰ আহি আছে, অৰ্থাৎ কি এইবাৰ অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত আকৌ আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ তৰফৰ পৰা তেওঁলোকে নতুন ভেকেঞ্চি দিব। এইটো আপোনালোকে 100% কনফাৰ্ম হৈ থাকক, কিয়নো 2026 চনৰ মাৰ্চ এপ্ৰিল মাহত কিন্তু বিধানসভা ইলেকশ্যন আছে, আৰু ইলেকশ্যনৰ আগত আপোনালোকক এই এডিআৰই 3.0 ভেকেঞ্চি আহিব। এইটো 100% কনফাৰ্ম হৈ থাকক। তো আপোনালোকে যদি এইবাৰ কিবা কাৰণে ভাইভা টেষ্টৰ কাৰণে সম্পূৰ্ণ প্ৰিপাৰেশ্যন কৰি ৰৈ থাকিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে এই যিটো 3.0 আহিব, তাতে হ'লেও কিন্তু আপোনাৰ সেই ভাইভা টেষ্টৰ কাৰণে যিটো প্ৰিপাৰেশ্যন কৰিছিল, সেই বস্তুটো কিন্তু কামত আহিব। এইখিনি মই ক'লোঁ গ্ৰেড 4ৰ যিমানখিনি আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে এক্সামত অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ কাৰণে স্পেচিয়েলি এই কথাখিনি আছিল। এতিয়া আমি আলোচনা কৰিম যিমানখিনি আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে গ্ৰেড 3, আপোনালোকে HS লেভেল হ'ব পাৰে বা গ্ৰেজুৱেশ্যন লেভেল হ'ব পাৰে, এই দুটা বিভাগৰ যিকোনো এটা বিভাগত যদি আপোনালোকে এক্সামত অৱতীৰ্ণ হৈ আহিছিল, তেতিয়াহ'লে এই পৰ্যন্ত যদি আপোনালোকে বহুত বেছি কনফিউজনত আছোঁ যে কাট অফ বহুত হাই যাব, মোৰ নাম নাহিব, তো মই কিয় স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন ল'ম। যদি আপোনালোকে এই পৰ্যন্ত স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰা নাই, তেতিয়াহ'লে বহুত
বেছি ভুল কৰি আছে অৰ্থাৎ কি কিবা কাৰণে যদি আপোনালোকৰ ৰিজাল্টত নাম আহি যায় তেতিয়াহ'লে আপোনালোকৰ যেহেতু টোটেল 25 মাৰ্কছৰ অৰ্থাৎ কি 25 মাৰ্কৰ আপোনালোকৰ স্কিল টেষ্ট হ'বলৈ গৈ আছে অৰ্থাৎ গ্ৰেজুৱেশ্যন লেভেলত যিমানখিনি ল'ৰা ছোৱালীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকৰ টোটেল 175 নম্বৰৰ এক্সাম হৈছে আৰু ইয়াৰ লগত প্লাছ হৈ যাব 25 অৰ্থাৎ কি টোটেল 200 মাৰ্কৰ পৰা আপোনালোকৰ ফাইনেল কাট অফ আহিব ঠিক একেদৰে হায়াৰ ছেকেণ্ডাৰী লেভেলত যিমানখিনি আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে এক্সামত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ স্কিল টেষ্ট টোটেল 25 মাৰ্কছৰ হ'ব আৰু তেওঁলোকে পৰীক্ষা দিছিল 150 নম্বৰৰ তেওঁলোকৰ ফাইনেল কাট অফটো আহি যাব 175 নম্বৰৰ পৰা এইখিনি বস্তু আপোনালোকে বুজি ল'লে এতিয়া কথাটো হ'ল কি যে গ্ৰেজুৱেশ্যন আৰু এইচএছ লেভেল এই দুটাৰে স্কিল টেষ্ট যে হ'ব টোটেল তিনিটা বিভাগৰ পৰা আপোনালোকৰ মেইনলি কুৱেশ্যন কৰা হ'ব এডিআৰই 1ত যি সিস্টেমত আপোনালোকক কুৱেশ্যন কৰা হৈছিল তাক যদি ফলো কৰি এইবাৰো সেম কৰে তেতিয়াহ'লে আপোনালোকৰ কম্পিউটাৰৰ যেটো এমএছ এক্সেল আছে এই এমএছ এক্সেল এমএছ অফিচ বুলি এটা এক্সট্ৰা বিভাগ আছে তাৰ পিছত আছে টাইপিং এইখিনি অৰ্থাৎ এই তিনিটা বিভাগৰ পৰা আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব এইটো আপোনালোকে 100% কনফাৰ্ম হৈ থাকক অৰ্থাৎ কি যোৱাকালি যেহেতু সিএম ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে যে এই এডিআৰই 2.0 হে আপোনালোকৰ গ্ৰেড 3 ৰ গ্ৰেজুৱেশ্যন লেভেল হ'ব পাৰে বা হায়াৰ ছেকেণ্ডাৰী লেভেল হ'ব পাৰে আৰু গ্ৰেড 4 ৰ শিক্ষাগত অৰ্হতা 8 পাছ আৰু মেট্ৰিক পাছ সকলোখিনিৰে ৰিজাল্ট আহি কমপ্লিট হৈ যাব মাৰ্চ মাহৰ 7 তাৰিখৰ ভিতৰত এই কথাটো মই কোৱা কোনো কথা নহয় অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱাকালি ৰাতি ফেচবুক লাইভত আহি অসমীয়া হাজাৰ লাখ নিবনুৱা যুৱক যুৱতীৰ অৰ্থে কিন্তু এই কথাটো ঘোষণা কৰিছে তো মই লাষ্টত আকৌ এবাৰ আপোনালোকক কৈ আছো যে আপোনালোকে গ্ৰেড 4 ত পৰীক্ষা দিয়াখিনি আপোনালোকে দিনি ৰাতি ভাইভা টেষ্টৰ কাৰণে প্ৰিপাৰেচন লোৱা ষ্টাৰ্ট কৰি দিয়ক আৰু গ্ৰেড 3 যিমানসকল অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকক মই ৰিকুৱেষ্ট কৰি কৈছো আপোনালোকৰ যি 25 মাৰ্কছৰ স্কিল টেষ্ট হ'বলৈ গৈ আছে এই টেষ্টৰ কাৰণে আপোনালোকে দিনি ৰাতি প্ৰেক্টিছ কৰক কি ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ কি কম্পিউটাৰৰ কোনটো বিভাগৰ পৰা কোৱেশ্চন আহিব সেইখিনি বস্তু আপোনালোকক কৈ দিছো আকৌ এবাৰ কৈ দি আছো যে এমএছ এক্সেল এমএছ অফিচ আৰু টাইপিং টোটেল এই তিনিটা টপিকৰ পৰা আপোনালোকক কোৱেশ্চন সোধা হ'ব এইটো আপোনালোকে কমসে কম 90% কনফাৰ্ম হ'ব পাৰে